নমস্কাৰ বন্ধুসকল, পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি বনাম তৰা গজালি। এইটো তৰা গজালি হয়। ইয়াক আমি বাকলি গুচাব লাগিব। আহক আমি তৰা গজালি কেনেকৈ বনাওঁ অকণমান চাওঁ। আপোনালোকে দেখিলে আমি এইকেইডাল উলিয়াই ল'লোঁ। এয়া বাকলি পেলাই দিলোঁ। বাকলি পেলোৱাৰ পিছত এইকেইডাল ওলোৱাৰ পিছত আমি এতিয়া ইয়াক সৰু সৰুকৈ কাটিম। এতিয়া আপোনালোকে দেখা পাইছে মই তৰা গজালিটো সৰু সৰু টুকুৰাত কাটি ল'লোঁ। আপোনালোকে এটা কথা লক্ষ্য কৰিছেনে, ইয়াত আঁহ আছে। আঁহটো স্বাস্থ্যৰ কাৰণে বহুত ভাল। আমাৰ মাহঁতে কোৱা মতে যে আঁহ থকা বস্তু খালে ভাল, যেনে কলডিল, তৰা গজালি খাব লাগে। ইয়াৰ লগত বনাম বুলি আমি ভাবিছোঁ। ইয়াৰ লগত আলু দিম, আলু বুট দিম, তেজপাত, পিঁয়াজ আৰু নহৰুটো দিম, কাৰণ তৰা গজালিটো অকণমান তেজ আহে বা গোন্ধ আহে। সেইকাৰণে আমি নহৰু অকণমান কমকৈ লৈছোঁ। আৰু ইয়াৰ লগত থাকিব শুকান জলকীয়া 3টা লৈছোঁ, জিৰা, ধনিয়া, হালধি, নিমখ আৰু জলকীয়া। এতিয়া আহক আমি কেনেকৈ গজালি বনাই আমি চাওঁ। আমি কেৰাহীখন অকণমান গৰম হ'ব দিছোঁ। গৰম হ'ব দিয়াৰ পিছত আমি খুব কম তেল দিম, অলপ তেল দিম। অলপ তেল দিয়াৰ পিছত আমি বিশেষ মছলা ইউজ নকৰোঁ, অকল পিঁয়াজ দিম। তেলটো গৰম হৈ গ'ল। ইয়াত আমি 2টা তেজপাত দিম, 3টা জলকীয়া দি দিছোঁ আৰু ইয়াত পিঁয়াজ দিম। আপোনালোকে দেখা পাইছে অলপ অলপ ৰঙা হোৱালে আমি ইয়াত নহৰু দি দিব পাৰিম। অলপ ৰঙা হোৱা আগতে লাগিছে, ইয়াত আমি নহৰুটো এড কৰি দিম। পিঁয়াজটো একেবাৰে ডেৰাই দিব নালাগে, একেবাৰে ডেৰাই দিলে খাবলৈ বেয়া লাগে। অলপ ৰঙচুৱা হৈ থাকোঁতে আমি বাকী বস্তুখিনি দি দিব পাৰিম। ইয়াত আমি এতিয়া তৰা গজালিখিনি দি দিম। আমি আলু দি দিম। বুট দি দিলোঁ। ইয়াত আমি এতিয়া এড কৰিম জলকীয়া। যিমানটো পৰিমাণে আমি দি থৈছিলোঁ দেখিছে। ইয়াত আমি লৰাই দিছোঁ। এতিয়া আমি 15 মিনিটমানৰ কাৰণে কম গেছ কৰি পিনি ঢাকনটো মাৰি দিম। মাজে মাজে এনেকৈ লৰাই দিব। যদি অকণমান লাগি যোৱা গতে দেখে তেতিয়াহ'লে অলপ পানী দি দিব পাৰে। পানীটো দি দিলে ধুনীয়াকৈ তৰা গজালিটো সিজাই যাব। এতিয়া আপোনালোকে আকৌ ঢাকনখন মাৰি দিব 15 মিনিটৰ কাৰণে। এতিয়া মোৰ কমপ্লিট হৈ গ'ল।
তৰা গজালি এয়া আপোনালোকে দেখিছে। এতিয়া মই বাঢ়ি পিনি দেখাম কেনেকুৱা হৈছে, চাবচোন। দেখি বহুত ধুনীয়া লাগিছে। এয়া মোৰ কমপ্লিট হৈ গ'ল তৰা গজালি। খাই বহুত টেষ্টি লাগিছে। আপোনালোকেও এনেকৈ খাই চাব কেনেকৈ বনায়। বুটটো নিদিবও পাৰে, কিন্তু বুটটো দিলে বহুত টেষ্টি হয়। আৰু বেছি মছলা ইউজ কৰা নাই, অকল জিৰা ধনিয়া। খাই বহুত টেষ্টি হয়। আপোনালোকে ঘৰতে এনেকৈ বনাই চাবচোন, কিমান ধুনীয়া লাগে ক'ব মোক। ধন্যবাদ।